মোৰ মাথাৰ ওপৰত থাকিব মই দিয়াৰ ব্যৱস্থা কৰিম আৰু জন্মৰৰ ল'ৰা ছোৱালী আমি পুলিচৰ চাকৰিৰ কাৰণে ট্ৰেইনিং দিম আৰু ৰাহুলৰ লগত লগ লাগি মই ব্যৱস্থা কৰি দিম যাতে আমাৰ ইয়াৰ ল'ৰা ছোৱালীয়ে পুলিচত চাকৰিও পাব পাৰে মই জমদুৱাৰ সমষ্টিত আহিছিলোঁ বিশ্বকৰ্মা পূজাৰ মাজতো ইমান হাজাৰ হাজাৰ লোক সভাত উপস্থিত আছে মোৰ বিশ্বাস যে জমদুৱাৰত আমাৰ দলৰ প্ৰাৰ্থী ৰাহুল নাৰ্জাৰী বিজয়ী হ'ব সকলো ৰাইজৰ পৰা মই সহযোগিতা কামনা কৰিছোঁ যদি আমি এবছলিউট মেজৰিটি পাওঁ তেতিয়াতো আমি অকলেই চৰকাৰ কৰিব লাগিব কিন্তু সহযোগিতা সকলোৰে লাগিব কোনে কি মেজৰিটি পাব গোটেইটো ইলেকশ্যনৰ ৰিজাল্টৰ পিছতে গম পোৱা যাব গতিকে আজিয়ে সেই বিষয়ে বহুত আলোচনা কৰি কোনো সিদ্ধান্তত আহিব পৰা নাযাব মই যদি কওঁ এবছলিউট মেজৰিটি আহিলে আমি কৰিম পিছত দুটা কম আহিলে মোৰ লগত কোনো নাহা হ'ব যে তইতো কৈছিলি অকলে কৰিম বুলি সেইকাৰণে এতিয়া একো কমেণ্ট নকৰা ভাল ৰিজাল্টৰ পিছতে সিদ্ধান্ত লোৱা ভাল এবছলিউট পাব আৰু ৩ তাৰিখতে শপত গ্ৰহণ কৰিব এই শপত গ্ৰহণ অনুষ্ঠানত আপোনাক ইতিমধ্যে নিমন্ত্ৰণ পত্ৰ দিছে আপুনি সহাৰিও জনাইছে বুলি কি ক'ব যেতিয়া বিটিচিত কোনোবাই শপত ল'ব মইতো আহিবই লাগিব মই অসমৰ মুখ্যমন্ত্ৰী নিমন্ত্ৰণী পত্ৰ দিলেও আহিব লাগিব নিদিলেও আহিব লাগিব হাগ্ৰামা মহিলাৰ এই অভিজ্ঞ মানুহ তেওঁ হয়তো কিবা দেখা পাইছে যে তেওঁ পাব বুলি জিকিব বুলি মোৰতো বিটিচিত ইমান অভিজ্ঞতা নাই গতিকে তেওঁ যি কৈছে এইটো আপোনালোকে পাব্লিছ কৰিব লাগিব মই ইয়াৰ ওপৰত কেনেকৈ কমেণ্ট দিব পাৰিম হয় নহয় স্যাৰ জমদুৱাৰত সংকোচ নদীৰ এটা প্ৰব্লেম আছে স্যাৰ কি প্ৰব্লেম আছে মোক এইটো ক'লো না এটা মিটিং কৈছে গৌৰৱ এই কংগ্ৰেছে কিন্তু 40টা সমষ্টিতে প্ৰাৰ্থী দিছে কিন্তু গৌৰৱ গগৈ মোৰ মতেদিতো কংগ্ৰেছে 40টাত প্ৰাৰ্থী দিছে আৰু 40টা সিটতে জিকাৰ সম্ভাৱনা আছে স্যাৰ নকুল বৰা আকৌ এইটো বৰপেটাত আহি মোটামুটি 40টা নহলে 39টা মানত জিকি যাব লাগে স্যাৰ নকুল বৰা এইটো তদন্ত আৰু আজিও অলপ টকা পাইছে মই অলপ আগতে বঙাইগাঁৱত কৈয়ে আহিছোঁ গতিকে যিমান এনেকুৱা অফিচাৰ আছে সকলো সাৱধানে থাকিব লাগে দুখীয়া ৰাইজৰ পৰা পইচা পাতি তুলিব নালাগে সেইখন চুমা খাই পেলাই থৈ দিব লাগে হয় নহয় গতিকে হাগ্ৰামা মহিলাৰীয়ে যিটোৱে কৈছে সেইটোকে বৰ্তমান সঁচা বুলি মানি লওক কাৰণ এতিয়ালৈকেতো 22 তাৰিখলৈকে চবেই চব কথা ক'ব পাৰে আচল কথা যি হ'ব এইটো 22ৰ পিছত হ'ব এতিয়াতো একো নহয় গৌৰৱ গগৈয়ে কৈছে যে অৰুণোদয় আঁচনি দি মহিলাসকলক বিজেপি ব্লেকমেইলিং এতিয়া উপায়তো নাই মহিলাসকলে অৰুণোদয় বিচাৰে এতিয়া কি বিচাৰি আছিলে চব মহিলাইতো অৰুণোদয় বিচাৰে বিচাৰা বস্তুটো দিয়াটো ব্লেকমেইলিং নেকি নিবিচাৰা বস্তুটো জোৰ কৰি দিলেহে ব্লেকমেইলিং বুলি কয় ব্লেকমেইলিঙৰ মিনিংটোতো বুজিব লাগিব হয় না আৰু যদি বিজেপি অকলে চৰকাৰ গঠন কৰে তেনেহ'লে ঠিক কোন হ'ব এজন সাংবাদিকৰ ভিতৰৰ পৰাই পাতি দিয়ে কাৰণ এইটো প্ৰশ্ন সাংবাদিকে বেছিকৈ কৰি থাকে গতিকে এজন সাংবাদিকৰ ভিতৰৰ পৰাই পাতি দিব হ'ব সমৰ্থন কৰিব বিজেপিৰ সমৰ্থন মই সেই বিষয়ে কমেণ্ট নিদিওঁ আমাৰ পাৰ্টিৰ প্ৰেচিডেণ্টে নিশ্চয় কিবা নিৰ্দেশ দিছে আমি চেষ্টা কৰি আছোঁ মেক্সিমাম স্কুল কলেজ যাতে প্ৰাদেশিকৰণ হয় নৱেম্বৰ মাহত বিল আহিব এছেম্বলিত আৰু আমি যিখিনি কৰিব নোৱাৰোঁ সেইখিনি BTCও কৰিব পাৰিব কাৰণ BTCকটো আমি বছৰত 1000 কোটি টকা দি আছোঁ গতিকে যিখিনি কাম ষ্টেটে কৰিব নোৱাৰে সেইখিনি কামটো BTC আৰামত কৰিব পাৰি ঠিক আছে